কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালে আৰু মোৰতো ভালে, একদম টিপ টপ। আৰু মই আছোঁ এতিয়া এখন ৰিভাৰ ছাইড ৰেষ্টুৰেণ্ট কাম ধাবা হাহিম নৱাপাৰাত এই জেগাখিনি আছে। আৰু চাব পাৰে মোৰ বেক চাইডে কিমান ধুনীয়া সুন্দৰ এটা পৰিৱেশ, সুন্দৰ দৃশ্য। চাই লওক আপোনালোকে, গৈ ভাল পাব। মানে এতিয়া মই আহিছিলোঁ দিনৰ ভাগতে একদম টাংটিঙে ৰ'দ থকা টাইমতে আহিছিলোঁ মই। এতিয়া আন্ধাৰ হ'ব ধৰিছে কাৰণে এতিয়াৰ পৰিৱেশটো চাই আৰু বেছি ভাল পাব। আৰু এতিয়া লাইটিং চাইটিং কৰি দিব ইয়াতে, মানে গোটেই লাইট চাইট জ্বলাই দিব। এইবিলাক লাইট চাইট জ্বলালে বৰ্তমান, আৰু এইবিলাকৰ গোটেই লাইট চাইট গোটেইবিলাক লাইটিং চাইটিং কৰি দিব। এইবিলাক লাইটিং চাইটিং গোটেই কৰি দিব, দেখাতে ভাল হৈ যাব তাৰমানে এতিয়া, কাৰণ এতিয়া আন্ধাৰ হ'ব ওলাইছে, ধুনীয়া লাগিব। আৰু আপোনালোকে যদি গম নাপায় এই প্লেচটো ক'ত আছে বুলি কেনে, তেতিয়াহ'লে আপোনালোকে আহিব এই ভিডিঅ'টো চাই কেনে। এই জেগাটো আছে হাহিম নৱাপাৰাত, উৰ্ফ বাকৰাপাৰা বুলিও কয়, নৱাপাৰা বুলিও কয়। আপোনালোকে আহিলে গম পাই যাব। হাহিম বজাৰখন নাপাওঁতে এই স্পটটো পায়, এই জেগাখিনি পায়। আপোনালোকে আহিব, নতুনকৈ খুলিছে, এসপ্তাহমান হৈছে অপেনিং কৰা। আপোনালোকে আহক ইয়াতে, আহি কেনে কিছু সময় কটাই যাওক। ভাইকেইটাও আছে, বেউকেইটাও আছে, দুইজনে আছে। আমি তিনিজনে আহিছোঁ আজি, খুবেই সুন্দৰ পৰিৱেশত আমি তিনিজনে আজি দিনটো কটালোঁ তাৰমানে। মোটামুটি আমি 12টা-1টাত আহিছিলোঁ, এতিয়া বাজিল 4-5টামান বাজি গ'ল। আৰু এতিয়া অলপ পিছতে লাইটিং চাইটিং কৰি দিব এইবিলাক জেগাত গোটেই। আপোনালোকে অলপ পিছতে আৰু ভাল ভাল দৃশ্যবিলাক দেখা পাব। সেইকাৰণে ভিডিঅ'টো শেষ নোহোৱাকৈ আপোনালোকে চাই থাকিব। আৰু পূৰা লাইটিং চাইটিং জ্বলি গ'ল তাৰমানে, জেনেৰেটৰ চালু হৈ গ'ল, সিফালে জেনেৰেটৰ চালু কৰি দিল, পূৰা লাইট চাইট জ্বলি গ'ল। এতিয়া চাওক, আৰু তেতিয়া মই দেখাইছোঁ দিনৰ ভাগৰখিনি, তেতিয়া কেনেকুৱা দেখে, এতিয়া কেনেকুৱা দেখে। এইফালে ভাইকেইটা পূৰা একদম মানে ফটো উঠিবৰ কাৰণে পূৰা প'জ দি আছে, পূৰা প'জ দি আছে। আৰু কেমেৰামেন আজি নহওক, ইফালে এইবিলাক চাব পাৰে, কি ধুনীয়া সুন্দৰ একদম মানে। এইবিলাকত আহি কিনে আপোনালোকে ফটো চটো উঠিব পাৰে বঢ়িয়াকৈ। ইয়াতে আহক, ফটো উঠক, নদীৰ কাষত আহি কিনে ৰিলেক্স কৰি যাওক। এই যাতে বহা চিট বনাই থৈ দিছে ধুনীয়াকৈ দুখন, আহক আৰু মানে এনজয় কৰি যাওক। কি ধুনীয়া নদীৰ পাৰত এখন ৰেষ্টুৰেণ্ট বনাইছে আমাৰ সকলোৰে কাৰণে। আপোনালোকে আহি আছিলোঁ, জেনেৰেটৰ চালু হৈ গ'ল, তো তাকে মই ৰখি আছিলোঁ। তো এতিয়া পাই গ'লোঁ তাৰমানে লাইটিং। আপোনালোকে চাই ভাল পাব, এতিয়াহে চাই ভাল পাব, কাৰণ দিনৰ ভাগত তেতিয়াতো চাই ভাল নাপালেহেঁতেন। And I'm wondering why. No matter what I do, I keep on falling for you. চাই কেনেকুৱা পালে মানে জনাই দিব। আৰু বহুত বস্তু দেখাব লগা আছে, আপোনালোকক দেখাই দিম মই কিবা কিবি। এতিয়া তাৰমানে এতিয়া অলপ ফটোজটো উঠি আছে, ময়ো ফটোজটো উঠি লওঁ ফেচবুকত দিবৰ কাৰণে। সেই আৰু মানে এতিয়া বাছ সেই আৰু। ইয়াতে ধুনীয়াকৈ এটা চাংঘৰ বনাই থৈ দিছে ধুনীয়াকৈ। ইয়াৰ পৰা উঠি কিনে আপোনালোকে নাজাৰাবিলাক চাব পাৰে। এইফালে নাজাৰাবিলাক আছে, এনেকুৱাকৈ চাব পাৰে। ইফালে এটা এনেকুৱা চাংঘৰ আছে, আৰু এইটো এটা। তো এনেকুৱা আপোনালোকে আহক, আহি কিনে মানে বঢ়িয়াকৈ ইয়াতে ৰিলেক্স কৰি যাওক। আৰু ইয়াৰ পৰা মানে সুন্দৰকৈ চাই যাওক জেগাবিলাক, ভাল লাগিব নিশ্চয়। আৰু এইফালে দেখা নাই, পানীৰ মাজত এইফালে মানে ফটো চটো উঠি আছে এইফালে। তো উঠাই আছোঁ, তো মই আছোঁ চাংঘৰত এতিয়া। তো ইয়াতে আহি কিনে বঢ়িয়াকৈ বহি চহি আপোনালোকে একদম টিপটপ বহি কেনে আপোনালোকে খানা চানা খাই যাব পাৰে। ইয়াতে ইমান সুন্দৰ লাগিব, ইয়াতে আপোনালোকে খানা চানা খাই যাওক। ইয়াতে মাংস ভাত যি লাগে গোটেই পাব ইয়াতে, আপোনালোকে খালি আহক। তাৰমানে মই কিয় আহক বুলি কৈ আছোঁ, কাৰণ আমি বহুত দূৰ যাই থাকে আপোনালোকে। এইটো নতুন এটা প্লেচ বনাইছে, এইটো আপোনালোকে আহিবৰ কাৰণে। যে দেৰি নকৰি আপোনালোকে ততলৈকে আহক, তাৰমানে সেইটোৱে আৰু। No matter what I do, I keep on falling for you.
ইয়া বিহুদা ভাইকে ওপৰটা ওপৰটা ওপৰত আহিলে দেখা পাই আছে একদম ওপৰটা 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 এনেকুৱা নাজাৰা এতিয়ালৈকে তাৰমানে আমাৰ ইয়াতে হোৱা নাছিল নদীৰ পাৰত বাছ হৈছে ইক' ৰিজৰ্ট মানে এনেকুৱা ৰিজৰ্ট বহুত আছে বাট এনেকুৱা মানে নদীৰ পাৰত একদম কাষতে নদীটো লাগি থকা নদী একদম মানে লাগি থকা নদীত মানে এনেকুৱা হোৱা নাছিল তো ফাৰ্ষ্ট টাইমৰ কাৰণে হৈছে তো সেইকাৰণে আপোনালোকেও এবাৰ আহি কিনে এক্সপিৰিয়েঞ্চ কৰি যাব পাৰে ইয়াৰ মজাটো To get over such a beautiful lie when I still want you closer. I am longing for closure and I'm wondering why. No matter what I do, I keep on falling for you. কেনেকুৱা লাগিলে সেইখিনি ধুনীয়া লাগছে লাগিল আৰু আৰু খাওয়া দাওয়াখিনি ধুনীয়া হৈছে মানে নেক্সট টাইম আকৌ আহিম আহি পেলাই আজি ইমান হেৰি আজি জাষ্ট মানে আমি চাব আহিলোঁ কেনেকুৱা কি ঘটনা নতুনকৈ দিছে না বস্তুটো এসপ্তাহমান হৈছে দেই হা মানে খোলা এসপ্তাহমান হৈছে আমি কি ইয়াৰ পৰা ওলাম না অলপ চাই যাবি জেগাবিলাক অলপ চাওঁ নেকি অলপ চাই যাওঁ না আৰু খোৱা দাওয়া কিবা কৰিবি ইছ বা আৰু বোলে খাই দিনটো খালোৱে একেলগে গোটেই তাকেতো খাই ভাল লাগি আছে মানে সেইটোৱে আৰু খানা দানাবিলাক ভাল ইমান ধুনীয়াকৈ ইমান ডাঙৰকৈ আমাৰ জাপিটো থৈ দিছে কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই গৌৰৱ বুলি ক'ব লাগিব আমাৰ পৰম্পৰাগত জাপি তো তাকে ভিডিঅ'টো চাই কেনে পালে জনাই দিব যদি ভিডিঅ'টো চাই অলপো ভাল পাইছে প্লিজ লাইক কমেণ্ট কৰি দিব আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কমেণ্ট কৰি দিলে হ'ল আৰু মানে নেকি নাথিং তো এইফালে চাওক কিমান ধুনীয়া মানে এক্সিট আৰু এণ্ট্ৰি মানে এইটোৱে এণ্ট্ৰিও এইটোৱে এক্সিটো এইটোৱে তো এতিয়া ওলালোঁ ইয়াৰ পৰা আৰু তাকে আৰু আহিব আহি কেনে পূৰা ফুল এনজয় কৰি যাওক ইয়াতে তো এনেকুৱা 12AFE মানে ৰিজৰ্ট কাম ধাবা মানে তাৰ নামটো আৰু মানে যি নহওক বাই বাই